Hey guys, good afternoon. এটা নতুন ভিডিঅ' লৈছোঁ আগতম ষ্টুডিঅ'ত মই নয়ন মণিদা আৰু এটা নতুন ভিডিঅ' লৈছোঁ। ভিডিঅ'টো সকলোৱে শেষলৈকে চাওক। যে ছিংগাপুৰত যি প্ৰৱাসী অসমীয়া 18জন আছিল আৰু 6জন প্ৰৱাসী অসমীয়া মুখ খুলিবলৈ বাধ্য হ'ল। ভিডিঅ'টো শেষলৈকে চাওক। জুবিন হত্যাকাৰী 7জন চিনাক্তকৰণ কৰা হৈছিল আৰু সেই 7জন হত্যাকাৰী দৰে 18জন প্ৰৱাসী অসমীয়া সমানে হত্যাকাৰী বুলি আমি সদায় দাবী জনাই আহিছোঁ আৰু এইটো দাবী সদায় আমি জনাই থাকিম। কিন্তু এতিয়া 18জন প্ৰৱাসী অসমীয়াই কি শাস্তি পোৱাটো বিচাৰে আৰু 7জন যি হত্যাকাৰী সেই 7জন হত্যাকাৰীয়ে কেতিয়া শাস্তি পাব আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে উপযুক্ত ন্যায় কেতিয়া পাব আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি মৃত্যু হৈছিল আৰু সেই মৃত্যু কিহৰ কাৰণে হ'ল, অৰ্থাৎ কিহৰ কাৰণে তেখেতক হত্যা কৰিলে, অৰ্থাৎ কিহৰ কাৰণে তেখেতক মাৰিলে। এতিয়াও আমি বুজিব পৰা নাই কিহৰ কাৰণে যে জুবিন গাৰ্গক তেওঁলোকে হত্যা কৰিলে। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, সন্দীপন গাৰ্গ, অমৃত প্ৰভা, শেখৰ জ্যোতি, কিহৰ কাৰণে তেখেতক তেওঁলোকে হত্যা কৰিলে। এজন মানৱৰূপী ভগৱানক তেওঁলোকে কিহৰ কাৰণে হত্যা কৰিলে। সেই ভগৱানজনে কি ভুল কৰিছিল যে তহঁতি যে হত্যা কৰিলি প্ৰাণশিল্পী জুবিন গাৰ্গক। তেওঁ জুবিন গাৰ্গে কি ভুল কৰিছিল। এজন ভগৱান আৰু সেইজন ভগৱানে তহঁতক কি অশান্তি কৰিছিল বা তহঁতক কি আমনি কৰিছিল। তহঁতি যে জুবিন গাৰ্গক হত্যা কৰিলি, ছিংগাপুৰলৈ জোৰ জবজকৈ তহঁতি ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ নিলি আৰু যেতিয়া নাযাওঁ বুলি কৈছিল তহঁতি ক'লি কি তই ক'লি কি শ্যাম কানুৱে কৈছে যে মই ছুইচাইড কৰি দিম তেনেকৈ কৈছিলি। কিহৰ কাৰণে তহঁতি তেনেকৈ কৈছিল। যে জুবিন গাৰ্গে নাযাওঁ বুলি কৈছিল আৰু জুবিন গাৰ্গৰ গাটো ভাল নাছিল, অসুস্থ আছিল তেখেত আৰু তেখেত গৈছিল তহঁতৰ লগত আৰু তহঁতি 18জন তাত আছিলি আৰু 7জন ইয়াৰ পৰা গৈছিল। আৰু কিহৰ কাৰণে তহঁতি ঔষধ খাবলৈ মানা কৰিছিলি বা মদ খুৱাইছিলি, মাংস খুৱাইছিলি, এইবোৰ কিহৰ কাৰণে কৰিছিলি। এজন ইমান ডাঙৰ শিল্পী, ইমান এজন মহান ব্যক্তি আৰু সেই ব্যক্তিজনক তহঁতি যত্ন ল'ব নোৱাৰিছিলি, তহঁতি প্ৰতিপালন কৰিব নোৱাৰিছিলি। যে প্ৰাণশিল্পী জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। আজি 19 ছেপ্টেম্বৰৰ পৰা আজি 2026 চনৰ 5 ফেব্ৰুৱাৰী, কিন্তু এতিয়ালৈকে প্ৰাণশিল্পী জুবিন গাৰ্গে উপযুক্ত ন্যায় পালেনে। আৰু তহঁতিতো জেলত আছে। 5জনেতো জামিন আবেদন দিছিল আৰু 2জনেতো জামিন আবেদন নিজে নাকচ কৰিলে। এতিয়া সামাজিক মাধ্যমত দেখিছিলোঁ যে সত্ৰ ন্যায়াধীশ আদালতে যি 5জন হত্যাকাৰী আৰু সেই 5জনৰ জামিন আবেদন নাকচ কৰিলে। আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছিলে যে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱালৈকে, জুবিন গাৰ্গে উপযুক্ত ন্যায় নোপোৱালৈকে আৰু হত্যাকাৰীয়ে কঠোৰ শাস্তি নোপোৱালৈকে তেওঁলোকৰ আবেদন সদায় নাকচ হৈ থাকক বুলি কৈছিল, জামিন আবেদন নাকচ হৈ থাকক বুলি কৈছিল। আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ন্যায় বিচাৰি 25 জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল যে জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিব, যে সত্য শুদ্ধ জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু হত্যাকাৰী কঠোৰতম শাস্তি পাব লাগিব। সেইটো সকলোৱে গমে পায়। কিন্তু এতিয়া সোণাপুৰত যি সমাধি ক্ষেত্ৰ আছে তাত সমাধি ক্ষেত্ৰত থকা চাকি, বন্তি, গামোচা, ধূপ, শৰাই আৰু জিৰণি লোৱা শিলটো দলিয়াই পেলাই দিছিল আৰু সেই বস্তুবোৰ ভাঙি লণ্ডভণ্ড কৰিছিল। এজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ আহিছে, নাম হ'ল ভাস্কৰ জ্যোতি চমুৱা। আচলতে কোন এই ভাস্কৰ জ্যোতি চমুৱা। সেই ভাস্কৰ জ্যোতি চমুৱাই যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শিলটো ভাঙি পেলাইছিল, দলিয়াই পেলাইছিল আৰু তাত এতিয়া প্ৰাইভেট প্ৰপাৰ্টি বুলি ফলক লগাই দিয়া হ'ল দেখিছে। আৰু সেই শিলটো হয়তো অসমবাসীয়ে কেতিয়াও দেখা নাপাব আৰু তাত হয়তো কোনো যাব নোৱাৰিব। তাত বহুত মানুহ গৈছিল সমাধি ক্ষেত্ৰত, এতিয়া য'ত শিলটো খুৰাছিল সেই ঠাইত যাব নোৱাৰিব, প্ৰাইভেট প্ৰপাৰ্টি বুলি চিল কৰি দিয়া হ'ল। সেইটো দেখি আছে সামাজিক মাধ্যমত। মই ক'ব না যে সেইজন ভাস্কৰ জ্যোতি চমুৱাই ক'ত ইমান সাহস পালে যে এজন ভগৱানৰ শিলটো ভাঙিবলৈ, অৰ্থাৎ সেই ভগৱানে য'ত জিৰণি লৈছিল শিলটো ভাঙিলে আৰু তাত থকা যিবোৰ বস্তু ভাঙি লণ্ডভণ্ড কৰিলে, গীটাৰ, গামোচা, শৰাই, এই কৰ্মকাণ্ডটো কিহৰ কাৰণে কৰিলে আৰু তেখেতৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়া কোন এই ভাস্কৰ জ্যোতি চমুৱা হয় আৰু এওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত আৰু তেখেতক অতি সোনকালে আইনৰ আঁতৰলৈ আনিব লাগে। তেখেতে এই কৰ্মকাণ্ড, এই কুকাণ্ডটো কিহৰ কাৰণে কৰিলে সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব লাগিব। আৰু সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, দ্য নয়ন পুষ্পা ব্লগ, আৰু আমাৰ অফিচিয়েল ফেচবুক পেজ নয়ন মনিটাছ পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'সমূহ চাই ভিডিঅ'সকলে টানি নিনিব। আৰু সকলোৱে লিখিব জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু 7জন হত্যাকাৰীৰ দৰে 18জন প্ৰৱাসী অসমীয়াই উপযুক্ত শাস্তি পাব লাগিব। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অৰ্থাৎ ভগৱান, যি টুকুৰা হীৰা আমাৰ মাজৰ পৰা হেৰাই গ'ল, যি টুকুৰা সোণ আমাৰ মাজত আছিল আৰু সেই হীৰা টুকুৰা হেৰাই যোৱাৰ দুখত আমি সদায় আছোঁ। আৰু আজিলৈ ভিডিঅ' মানে টাটা বাই বাই, জয় অসম, জয় জুবিন দা।